ব্যস্ততাৰ মাজেৰে আৰম্ভ হোৱা দিন এটালৈ আকৌ আহিছোঁ আপোনালোকৰ আগত। গা পা ধুই আহি মই কাপোৰকেইটা মেলিবলৈ গ'লোঁ, দেখিলোঁ এহাল চৰাই বাৰীত, ইমান ধুনীয়া লাগিলে। ইফালে মায়ে পাকঘৰত সকলোৰে কাৰণে ব্ৰেকফাষ্ট বনাই আছে। ছোৱালীজনীক মই তেনেতে চাফা কৰি দিলোঁ, গা পা ধুৱাই দিলোঁ অলপমান। এতিয়া অলপ সময় তাই আইতাকৰ লগত খেলিব। সেইখিনি সময়ত মই অন্যান্য যিবোৰ কাম আছে ঘৰৰ, মই সৰু সুৰা কামবোৰ কৰিব পাৰিম। ল'ৰাটো যায় নহয় আকৌ বাপেকৰ লগত, এবাৰ উঠাব লাগে তাকো আইতাকে লৈ আহিলে। আৰু চাহ পানী খাই উঠি মই তাক গাটো ধুৱাই দি কাপোৰ কানি পিন্ধাই দিলোঁ। আৰু মই সোনকালে ভাত সাজ বনাবলৈ আহিলোঁ পাকঘৰলৈ বুলি, যিহেতু মোৰ বিশেষ কাম এটাত ওলাই যাবলগীয়া আছে। গতিকে মই দৌৰাদৌৰিকৈ গ'লোঁ, মানে ৰেচন কাৰ্ডৰ KYC আপডেট কৰিবলৈ আছে, শেষ দিন আছিল। গতিকে মই সোনকালে কামটো কৰিব লাগে। আৰু মই দুপৰীয়া সময়ত গৈ কামটো কৰি আহিলোঁ। ভণ্টিও ওলালে লগতে। আৰু আহি দেখিলোঁ ঘৰত আলহী আহিছে। আলহী মানে বেলেগ নহয়, মোৰ বৰমা বৰদেউতা হয়। বিয়ালৈ নিমন্ত্ৰণ দিবলৈ আহিছিলে। তেওঁলোককো চাহ পানী খুৱাই পঠিয়াই ল'লোঁ। সেইখিনি কাম কৰোঁতে বাৰু আবেলিয়ে হ'লগৈ। তেওঁলোকক আগবঢ়াই থৈ অহা মানে আৰু মোৰ বাকীখিনি কামো আছে, সন্ধিয়াৰ কামখিনি। গতিকে তেওঁলোকক আগবঢ়াই দি থৈ আহিলোঁ। দেখিলোঁ ৰাস্তাৰ কাষতে কাম চলি আছে, মানে আমাৰ নালাবোৰ খন্দা হৈছে। এইবোৰ মানে পানীৰ বোলে কানেকশ্যন বহুৱাব, সেইকাৰণে তেওঁলোকে কাম কৰিছে। ৰাতিৰ কাৰণে ইফালে যোগাৰ কৰিব আহিলোঁ। ৰাতি আৰু বিশেষ নকৰোঁ বোলো, মাংস এখন বনালোঁ, দাইল এখন, চব্জি এখন তেনেকৈ বনালোঁ। বনাই ৰাতিৰ সাজটো খাই ল'লোঁ। আজিলৈ আহিলোঁ দেই, ধন্যবাদ। ভিডিঅ'বোৰ চাই কেনেকুৱা পাই জনাবচোন কমেণ্ট এটা কৰি।